guys, welcome to my channel. আজি মই আপোনালোকক soil mixৰ কথা পাতিম. soil mix কেনেকৈ কৰিব মানে আপোনালোকে যেতিয়া টাবত পুলি লগায় তেতিয়া আপোনালোকে তাৰ কাৰণে মাটিটো কিদৰে বনাব হেতু মই আজি আপোনালোকক এই ভিডিঅ'ত দেখাবলৈ গৈ আছো. কিন্তু তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ আসাম গাৰ্ডেনিং চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো বজাই ল'ব যাতে মোৰ নেক্সট যেটো ভিডিঅ'ৰ নটিফিকেশন হেতু আপোনালোকৰ মোবাইলত পাই যায়. তো গাইস আমাক প্ৰথমতে লাগিব আপোনাৰ 40% গাৰ্ডেন সয়েল. আপুনি যিকোনো এনেকুৱা বাসনত আপুনি জুখিব পাৰিব, পাত্ৰত আপুনি জুখিব পাৰিব. 40% গাৰ্ডেন সয়েল আপুনি লৈ ললে, সাপোজ আপুনি ইমানটো গাৰ্ডেন সয়েল লৈ ললে, ঠিক ইয়াৰ এটো আপুনি ৰাখি ললে 30% আপুনি কম্পোষ্ট লৈ ললে. 30% আপনি কম্পোষ্ট লৈ ললে, বাকিখিনি আমি সাইড কৰি দিছো. তো আপুনি এই 30% কম্পোষ্ট ইয়াত মিক্স কৰিলে আৰু যদি আপোনাৰ ওচৰত কোকোপিট আছে তেন্তে আপুনি কোকোপিটটো আপুনি ইয়াত 30% মিক্স কৰিব পাৰিব. আৰু যদি আপোনাৰ ওচৰত কোকোপিট নাই তেন্তে আপুনি যেটো ৰিভাৰ সেন্ড যেটো বালি হয় সেই বালিটো আপোনালোকে 30% মিক্স কৰিব পাৰিব. আৰু যদি আপোনালোকে বিচাৰে দুইটাই মিক্স কৰিব লাগে তেতিয়াহলে দুইটাৰে 15% আপোনালোকে ইয়াতে মিক্স কৰি দিব পাৰে. মই বিশেষকৈ বালি আৰু কোকোপিট মই দুইটাই মিক্স কৰো. ইনডোৰ প্লান্টৰ কাৰণে দুইটাই বহুত বেছিয়ে ভাল. পানীটো কোকোপিটে আপোনাৰ এবজৰ্ব কৰি ৰাখে, যিমানটো পানী দৰকাৰ হয় হিউমিডিটিটো মেইনটেইন কৰি ৰাখে. প্লাস আপোনাৰ বালিটোৱে কি কৰে মাটিটো আপোনাৰ আঠা হ'ব নিদিয়ে, যেটো মানে আপোনাৰ বোকা হ'ব নিদিয়ে. বালিটোৱে সেই মাটিটো যাতে পানী যেতিয়া দিয়া হয় তেতিয়া সেই পানীটো আউট কৰি দিয়ে. বালিটোৰ হেতু কাম হয়. তো আপোনালোকে মাটি আৰু সাৰৰ লগত কোকোপিট বা বালি আপোনালোকে মিক্স কৰিবই. তো গাইস আমি এতিয়া এখিনি মিক্স কৰি লম. প্ৰথম মাটি আৰু আপোনাৰ যেটো কম্পোষ্ট আমি দিছিলো হেতু আমি মিক্স কৰি লম ভালদৰে. তাৰ পিছত ইয়াৰ আপোনাৰ ইয়াত 30% আমি দিম কোকোপিট, সৰি 15% দিম আমি কোকোপিট আৰু 15% দিম আমি বালি. তো আমি এখিনি সাইড কৰি দিছো. আমি এখিনি দিয়ে মিক্স কৰিম ভালদৰে. আৰু বাকি ইয়াত আপোনাৰ আৰু কিছুমান বস্তু দিব পাৰি, কিন্তু আপোনাৰ নৰমালি যদি আপুনি সয়েল বনাব বিচাৰে আপুনি কম খৰচত তেন্তে আপোনাৰ একিটা বস্তু দিলে হৈ যায়. দিলে আপোনাৰ প্লান্টটো ধুনীয়াকৈ গ্ৰোথ কৰিব আপুনি যেটো টাবতে যেনেকুৱা টাবতে নলগাওক. তো এইবিলাকটো আপোনাৰ ডাইৰেক্ট মাটিত লগালে এনেকুৱা কৰাৰ কোনো প্ৰয়োজন নাই, এইটো কথা আপোনালোকেতো জানেই. তো আমি এতিয়া এই মাটিখিনিত এটা এলোকেচিয়া প্লান্ট আমি ৰিপোৰ্টিং কৰিম. এটো যেটো ৰিপোৰ্টিংৰ টাইম নহয়, কিন্তু এই প্লান্টটো মই আপোনালোকক দেখাবৰ কাৰণে আজি ৰিপোৰ্টিং কৰি দিম. তো চাওক আপোনালোকে মই কিদৰে ৰিপোৰ্টিং কৰো. তো প্ৰথমতে আমি অলপ ইয়াত আমি মিক্স কৰা সয়েল মিক্সটো আমি ইয়াত ভৰাই ললো. তাৰ পিছত আমি এবাৰ ধুনীয়াকৈ প্লান্টটো মাটিটো নভগাকৈ উলিয়াবলৈ আপোনালোকে চেষ্টা কৰিব, কিন্তু মোৰ ভাগিয়ে গ'ল, মাটিটো বহুত কোমল হৈ আছিলে. তথাপিতো আমি ইয়াত ধুনীয়াকৈ লগাই দিম আৰু আমি মাটিটো ইয়াত ফিল কৰি দিম. এলোকেচিয়া এটা বহুত ধুনীয়া ইনডোৰ প্লান্ট হয়. তো আপোনালোকে দেখিছে ইয়াৰ পাতৰ কি ধুনীয়া এটা সুন্দৰ আকৃতি আছে আৰু প্লাস আপোনাৰ কালাৰটো বহুত ধুনীয়া. তো মোৰ ভাল লাগে এলোকেচিয়া প্লান্ট. মই এইটো আনিছিলোঁ নাৰ্চাৰীৰ পৰা পাৰচেজ কৰি. আজি মই এইটো ইয়াত টাবত লগাই দিছোঁ. তো আপোনালোকে দেখিলে কিদৰে এনেকৈ সয়েল মিক্স আপুনি ঘৰতে বনাব পাৰিব. কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ, যদি আপোনাৰ ওচৰত কোকোপিট নাই, কোকোপিটটো যিহেতু আপোনাৰ অলপ দামো হয় আৰু য'তে ত'তে সহজতে উপলব্ধ নহয়, তো আপোনালোকে মেইনলি কম্পোষ্ট বা যিকোনো গোবৰ সাৰ বা যিকোনো আপোনাৰ ভাৰ্মি কম্পোষ্ট আপুনি মাটিৰ লগত আপুনি এইটো 40-30 কোৱান্টিটিত আপোনালোকে মিক্স কৰিব. তাৰপিছত আপোনাৰ অলপ নদীৰ বালি যেটো আপোনাৰ ঘৰ ওচৰ বনাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, সেই নদীৰ বালিটো আপোনালোকে 30% মান মিক্স কৰিব. তো তেতিয়া দেখিব আপোনালোকৰ সেইটো যেটো সয়েল মিক্স বনিব তাত আপোনাৰ সকলো ধৰণৰ প্লান্ট ধুনীয়াকৈ গ্ৰোথ কৰিব. কিন্তু আপোনাৰ এন্থোৰিয়াম বা আপোনাৰ এডিনিয়াম এইবিলাকৰ কাৰণে আপোনাৰ সয়েল মিক্সটো অলপ বেলেগ হয় প্ৰক্ৰিয়াটো. তাৰ ওপৰত মই নেক্সট কোনোবা দিন ভিডিঅ'টো দিম. তো আজিলৈ আমি ইমানতে সামৰিছোঁ. Press the bell icon on the YouTube app and never miss another update.